হাই ফ্ৰেণ্ডছ, হেল্ল' নমস্তে। মই ইফতিকাৰ আকৌ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল, যিটোৰ নাম হৈছে মূলনেট আছাম। ফ্ৰেণ্ডছ, আজি মই এনে পূজাৰ বন্ধত অলপ ইফাল ফুৰি আছোঁ। আমাৰ লোকেল ঠাইবিলাকে অলপ চাই আছোঁ আৰু তাতে মই মানে দেখিবলৈ পালোঁ হঠাতে মানে এইটো বাট হয়, এটা ৰাস্তা, এই ৰাস্তাৰ কাষতে এইটো চাওক কুঁহিয়াৰৰ খেতি কৰিছে। বহুত এৰিয়াই কুঁহিয়াৰৰ খেতি কৰিছে। মই আজি লাইফত প্ৰথম দেখিলোঁ যে এনেকৈ কুঁহিয়াৰবিলাক থাকে। মই টিভিত চাইছোঁ বা এনে মোবাইলতো চাইছোঁ, কিন্তু আজি প্ৰথম মানে আপোনালোককো দেখুৱাম আৰু ময়ো দেখিম যে কেনেকুৱা ধৰণৰ কৰি খেতিবিলাক কৰিছে। কুঁহিয়াৰ এনেকৈ লাইন কৰি মানে একদম শাৰী পাতি কৰিছে আৰু একদম হালধীয়া ৰঙৰ হৈ আছে। আপোনালোকৰ ওচৰত গৈ দেখুৱাম। চাওক ফ্ৰেণ্ডছ, বন্ধুসকল চাওক কিমান ধুনীয়া এনে দেখা যায় আৰু এনেকৈ শাৰী পাতি থৈছে। মানে এনেকৈ একচুৱেলি এইবিলাক ৰুব লাগে। একদম হালধীয়া ৰঙৰ চাওক এনেকৈ মাজত ড্ৰেইন দিছে এটা আৰু দুটা চাইডত এনেকৈ কুঁহিয়াৰ ইয়াত চাওক কিমানবিলাক কুঁহিয়াৰ। আজি লাইফত প্ৰথম দেখিলোঁ, বৰ ভাল লাগি আছে। একদম হালধীয়া ৰঙৰ আৰু ওপৰত সেউজীয়া এনেকুৱা চাওক, বহুত ভাল লাগিছে। আৰু মোৰ লগত এজন খুৰা আছে, খুৰাৰ লগতো কথা পাতিম। এইটো কিমান দিন হ'ল? মাছি কাটছে বছর হইল, 1 বছর হল না? এখন যে আশ্বিন মাছি কাটতেছি, আশ্বিন মাছি কাটছি, বারোর আশ্বিনে কাটছি। আপনি হিসেব করি আশ্বিন মাছি ধরি, আশ্বিনে কাটছে। আশ্বিন, কার্তিক, আগুন, পুষ, মাঘ, ফাগুন, চৈত, বৈশাখ, জ্যৈষ্ঠ, আষাঢ়, শ্রাবণ, ভাদ্র, আশ্বিন মাস বেশি গেল। 3, 4, 12 মাস বছরের বেশি হয়েছে। 1 বছর হল, বেশি হল না? বছরের মাথার আবাদ এটা। আচ্ছা আচ্ছা, না বছরের মাথায় যে গেছে নাই, আমাদের যে রসের সিজন হিসেবে। ও আচ্ছা আচ্ছা, মাঘ ফাল্গুন হিসেবে। কিছুমান মানুহ হয়তো এতিয়া বিক্ৰী কৰি আছে, বিক্রি করে, বাস আসলে বিক্রি করে। আৰু ৰসৰ সিজন মানে আপুনি কি ক'ব বিচাৰিছে? মানে রসের সিজনে বিক্রি করে, মানে রসের সিজনের কুশল কম হয়, পয়সা বেশি পায়। যেতিয়া মানে মানুহবিলাকে অকল ৰস খায়, এতিয়া ঠেলা গাড়ীবিলাকত যে রস করে, ৰস মেলি বিক্ৰী কৰে। এইবিলাক ৰছী বান্ধি দিছে না ওপৰত, যাতে এইবিলাক হালি নপৰে না, সেইকাৰণে এনেকৈ ৰছী বান্ধি দিছে। আচ্ছা আচ্ছা, আৰু যাতে ধুমুহা বতাহত যাতে হালি নপৰে সেইকাৰণে একদম ধুনীয়াকৈ চাফ কৰি এনেকৈ বান্ধি দিছে। চাওক, এইবিলাক কুঁহিয়াৰৰ খেতি যে কৰে না, তে একচুৱেলি কিবা মানে সাৱধানতা কি আছে? যে জীৱ জন্তুৱে কিবা এইবোৰ খায় নেকি, বা কি গৰু ছাগলী বা এইবিলাকৰ পৰা প্ৰটেকশ্যন দিব লাগে নেকি? এইবিলাকক দেওয়া লাগে। আপনার ওই যে পোহা মাছের ওষুধ দেওয়া লাগে। যখন জ্বালা হলো তখন পোহা মাছের ওষুধ, তারপরে গাড়া খালে আপনার ওই যে পটাশ সুগার দিয়ে গাড়ায় ট্রেনিং দিয়ে ও আচ্ছা আচ্ছা। আর কুশল জ্বালা হলেও যখন যত হানি হইলো জ্বালা তখন ওই সার দিলে মারি যায়। আৰু যিটো মানে এই কুঁহিয়াৰ যে ৰুই এইটো একচুৱেলি এইটোৰ ওপৰৰ এইটো আগ চাইডটো যে আছে আগৰখিনি, সেইটোৱে ৰুই দিয়ে নে এই গুৰিৰ পৰা কিবা ৰাখি দিয়ে কলমৰ কাৰণে? মানে মানে এই এনেকুৱা ধৰণৰ কুঁহিয়াৰ ৰাখি দিয়ে না? কিবা কৰে ও আচ্ছা আগাও গারে আগাটা গালি আর কি বীজ যায় না, আর কি টুকা করে গালি 2-4টা ওখানে একবারে নামাই। মানে ওপৰৰ আগফালৰটো গাড়ী ৰুলে মানে গালি হয় আগাটা মাইনি। এইটো গোটেইখিনিয়ে হয় না? না হইলো মারি। আচ্ছা আচ্ছা, আগার মাইনি। চাওক ইমান ধুনীয়া লাগিছে, একদম বহুত চাহ ইয়াত। আৰু ইয়াত চাওক কুঁহিয়াৰবিলাকো খুব শকত হৈছে। চাওক চাইজত খুব শকত একদম গুৰিটো। এইটো মানে দুটা চাইডৰ পৰা মাটি উঠাই ইয়াৰ গুৰিত দি দিয়ে না? গাড়া খালে তো ড্রিলিং দিছে, খাই গিয়া হাতের বেশি মাটি দিছে। আৰু এইটো কি পানী দিব লাগে নেকি? আপনার যখন খরা বেশি হইলো ফাল্গুনের সইতে পানি দেয় দিছে। আর যদি পানি ফিরে থাকলো পানি তো করে না, আর খরার বছর খরা থাকলে পানি দেয়। তাৰমানে ফ্ৰেণ্ড খৰালি কালত পানী দিয়ে আৰু এনে পানী নিদিলেও হয় এনেকুৱা। এই মিডিলত এইটো চাওক ডাঙৰ এটা বাঁহ বান্ধি দিছে, প্ৰতিটোতে আছে, আৰু ৰছীটো দি ইয়াত এইকেইটা একেলগে মুঠা বান্ধি এটা বান্ধি দিছে ইয়াত। অ'কে, আৰু এইটো ফিৰ মিডিলত দিছে ইয়াৰ, যাতে এইবিলাক বতাহত হালি নপৰে। ফ্ৰেণ্ডছ, যিফালে চাওঁ গোটেই চাৰিওফালে খালি হালধীয়া দেখা যায়। চাব পাৰে আপোনালোকে, বহুত ভাল লাগি আছে। কুঁহিয়াৰৰ খেতি এনেকৈয়ে হয়। আমিতো বজাৰত অলপখিনিহে দেখোঁ, কিন্তু এয়া চাওক অৰিজিনেলি ইমানবিলাক কুঁহিয়াৰ একেলগে আছে। আৰু ইয়াৰ পৰা সিহঁতে চিলেক্ট কৰি কাটি লৈ বজাৰত লৈ যায় বিক্ৰী কৰিবলৈ। চাব পাৰে ইমান মানে
মানে দীঘল দীঘল হৈছে মানে মোৰ মূৰৰ ওপৰত কিমান ওপৰত গৈছে চাওক এইবিলাক বহুত দীঘল দীঘল হৈছে কুঁহিয়াৰবিলাক আৰু এইবিলাক মানে কিছুমান আছে খুব ভাল হেল্ডি মানে শকত হৈছে আৰু কিছুমান নিবি এতিয়ালৈকে শকত হোৱা নাই অ'কে চাব পাৰে এইবিলাক খুব ভাল হৈছে ফ্ৰেণ্ডছ আগতে হয়তো আপোনালোকে এনেকুৱা ধৰণৰ দৃশ্য দেখা নাই কেতিয়াও তো মই আজি মানে গাঁৱৰ ভিতৰত আহি এনেকুৱা ধৰণৰ দৃশ্য উপভোগ কৰিবলৈ পাই মই নিজকে খুব মানে আনন্দিত অনুভৱ কৰিছোঁ কাৰণ এইবিলাক বস্তু আমি এনে গাঁও অবিহনে দেখিব নোৱাৰি চহৰত খালি অকল এইবিলাকৰ মানে ৰেডিমেড বস্তুবিলাকে চাওঁ যে কুঁহিয়াৰ লৈ যায় কিন্তু যে এনেকুৱা ধৰণৰ যে দৃশ্য হ'ব পাৰে মানে মই আজিহে মানে অনুভৱ কৰিলোঁ বহুত ধুনীয়া এইখন মানে ঠাই একদম ঠাণ্ডা আৰু চাহযুক্ত যিহেতু ওপৰত কুঁহিয়াৰৰ পাতবিলাক এনেকৈ আছে চাব পাৰে অ'কে আৰু হালধীয়া একদম এইবিলাক এটা এটা মানে ক'ব গ'লে 10 টকাৰ তলতো নহয়ে মানে লয়েষ্ট 10 টকা তাৰমানে আপোনালোকে হিচাপ কৰক কিমান টকা পাব এই খেতিয়কজনে এইখন মানে কুঁহিয়াৰৰ ফাৰ্মৰ পৰা অ'কে তো খেতি কৰিলে যে আমি লাভান্বিত হ'ব পাৰি তাৰ এটা উদাহৰণ এইখন কুঁহিয়াৰ খেতি আপোনালোকে নিশ্চয় আইডিয়া কৰিব পাৰিছে যে আজি যিটো বজাৰত কুঁহিয়াৰৰ যিটো চাহিদা মানে মানুহবিলাকে এতিয়া বুজি পাইছে যে এইবিলাক ঠাণ্ডা পেপচি কোকা কোলা এইবিলাকতকৈ এইবিলাকৰ যিটো জুচ আছে কুঁহিয়াৰৰ চুগাৰ কেনৰ যিবিলাক ৰস আছে সেইবিলাকে মানুহৰ শৰীৰৰ কাৰণে বহুত উপকাৰী সেইকাৰণে আজিকালি বজাৰত থকা এই ৰসবিলাক যিবিলাক মানুহে মানে কি কৰে সেইবিলাক মানুহৰ তাতে বহুত ভিৰ থাকে অ'কে আৰু দুটা প্ৰফিট হয় এটা হৈছে আমাৰ খেতিয়কবিলাকৰো মানে প্ৰফিট যে খেতিয়কবিলাকে ইমান কষ্ট কৰি এইবিলাক কৰিছে তাৰ ফল পাই আছে সিহঁতে আৰু লগতে এই যিবিলাক মানুহে ৰস বিক্ৰী কৰে সেই মানুহবিলাকৰ যিটো নিবনুৱা সমস্যা মানে আমাৰ দেশৰ নিবনুৱা সমস্যাটো সেইফালৰ পৰা দূৰ হৈ আছে তো আপোনালোকে পাৰিলে এই কুঁহিয়াৰৰ ৰস খাবলৈ চেষ্টা কৰিব যাতে নাপায় কিয় তো এইটো আমাৰ শৰীৰৰ কাৰণে খুবেই উপকাৰী আৰু আমাৰ স্বাস্থ্যৰ কাৰণে খুব ভাল অ'কে তো চাব পাৰে বহুতবিলাক ইয়াত আছে আজি মই লাইফৰ এটা খুব ধুনীয়া মানে অভিজ্ঞতা আজি আহৰণ কৰিবলৈ সক্ষম হ'লোঁ যে কুঁহিয়াৰৰ খেতিত আহি কেনেকুৱা হয় কি হয় আজি অলপখিনি হ'লেও মোৰ এইটোৰ বিষয়ে নলেজ হ'ল আৰু কি তো ফ্ৰেণ্ডছ আপোনালোকক পাৰিলে বন্ধৰ দিনত আপোনালোকৰ ওচৰে পাঁজৰে থকা গাঁৱত অলপ যাব তাত থকা খেতি কৰাৰ প্ৰণালী কিছুমান আছে সেইবিলাক চাব আৰু ল'ৰা ছোৱালীবিলাককো লগত লৈ যাব চাব পাৰিব তো আজিৰ কাৰণে এইখিনিতে এৰিছোঁ তো মোৰ ভিডিঅ'টো আশা কৰোঁ আপোনালোকক ভালেই লাগিল আৰু যদি ভাল লাগিছে সঁচাকৈয়ে তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব আৰু এই ভিডিঅ'টো আপোনালোকে লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব অ'কে ফ্ৰেণ্ডছ আজিৰ কাৰণে ইয়াতে এৰিছোঁ বাই বাই ফ্ৰেণ্ডছ